Hello everyone, আজি next এটা ৰেচিপি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি ৰেচিপিৰ ভিডিঅ'টোত আছে চিকেন কাৰী আৰু আপোনালোকে সকলোৱে চিকেন কাৰী বনাই খায় আজিনো আমি কেনেকৈ চিকেন কাৰী বনাও তাকে আপোনালোকক দেখাও বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰো আজি চিকেন কাৰীৰ কাৰণে লৈছো 5টা পিয়াজ 2টা বিলাহী অলপমান জিৰা ভিজাই থৈ দিছো এয়া মিক্সিত মাৰিব লাগিব ইয়াতে আছে আদা নহৰু আৰু কেঁচা জলকীয়া দুটামান লৈছো নিজৰ সোৱাদ অনুযায়ী লব যদি বেছিকে খাই বেছিকে লব কমকে খালে কমকে লব আৰু ইয়াতে আছে 3টা শুকান জলকীয়া যেহেতু আমি অলপমান জ্বলা খাওঁ সেই কাৰণে জলকীয়া দিছো 3টা ইয়াতে আছে মিট মছলা পেকেট এটা কাশ্মীৰী মিৰ্চ পেকেট এটা আৰু গৰম মছলাৰ পেকেট এটা আছে আৰু জালুকৰ পেকেট এটা আছে কিন্তু ইয়াৰ দুটামান দিয়া যাব আৰু ইয়াতে আছে দালচিনি ইলাইচি এনেকে আছে চাব পাৰে আপোনালোকে এইখিনি ৰেচিপিটোৰ কাৰণে ব্ৰইলাৰ মাংস আপোনালোকে ৰেচিপিটোৰ কাৰণে এইখিনি আমাৰ বস্তু এয়া দেখিছে ইয়াতে আদা নহৰু আৰু জলকীয়া লৈ লৈছো আমি মিক্সিত মৰা নাই এটো আৰু মোৰ ওচৰত বিশেষকে খুন্দনা নাই সেইকাৰণে এনেকে গ্লাছটো লৈ লৈছো আৰু এডাল বেলনা মাৰি লৈ লৈছো এই বেলনা মাৰি দি আমি খুন্দিম আৰু বেছি মিহি হৈ গলো ইয়াৰ টেষ্টটো নাথাকে হেতু কাৰণে অলপমান খুন্দা নুখুন্দাৰ মাজত হ'ব লাগে I'm going with you and I will get to the other side Sinking in, I know this feels right Catching a breeze, love moving through me like a wildfire Like a wildfire ইয়াতে তিয়াই থোৱা জিৰা কেইটা দিছো আৰু ইয়াৰে আধা পিয়াজ মিক্সি জাৰত মাৰি এতিয়া আমি তেল দিছো দুখিলা তেজপাত 3টা শুকান জলকীয়া দুডোখৰ দালচিনি ইয়াতে আছে ইলাইচি আৰু লং এতিয়া ইয়াতে খুন্দি থোৱা আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্টখিনি ইয়াতে দি দিম এতিয়া সকলোখিনি ভালকৈ সিজালৈকে অলপমান ঢাকন দি থৈ দিম I'm going with you and I will get to the other side Sinking in, I know this feels right Catching a breeze, love moving through me like এতিয়া পিয়াজখিনি ৰঙচুৱা হৈছে ইয়াতে মাংসখিনি ঢালি দিওঁ আধা সিজা হোৱালৈ এতিয়া ঢাকনিখন মাৰি থম Bring me into golden sunlight If I'm going with you and I will get to the other side
এতিয়া আলুখিনি দিলোঁ। এতিয়া মিক্সিত মাৰি থোৱা পিঁয়াজ আৰু জিৰাৰ পেষ্টটোও দিলোঁ। এতিয়া কাটি থোৱা বিলাহী দুটাও দি দিম। ইয়াতে হালধি দিলোঁ। এতিয়া মিট মছলাৰ পেকেট, এইটো অলপমান মিট মছলা দিম। এইটো কাশ্মীৰী মিৰ্চ, অলপমান কালাৰ উঠিবৰ কাৰণে। দেখিছে জিৰা গুড়ি আৰু অলপমান পানী দিব লাগিব সিজাৰ কাৰণে। আৰু এয়া দেখিছে অলপমান নেমু আটি লৈছোঁ মাংসটো টাইট হ'বৰ কাৰণে। ইয়াৰ ৰসটো দিম তাত। এতিয়া নেমুৰ ৰসখিনি এই মাংসখিনিৰ ওপৰত দি দিম। আৰু এয়া আছিলে শুকান নাৰিকলৰ গুড়ি, ইয়াৰে 2 চামুচ ইয়াতে দি দিছোঁ। I'm going with you, I know we'll get to the other side. Sinking in, I know this feels right. Catching a crazy love, moving through me like a wildfire, like a wildfire. এতিয়া ধনিয়াখিনি ছটিয়াই দিলোঁ। এতিয়া মাংসৰ ৰেচিপিটো আমাৰ সম্পূৰ্ণ হৈ গৈছে। আৰু এয়া চাব পাৰে কালাৰো ইমান ধুনীয়াকৈ উঠিছে। আৰু আমাৰ দৰে আপোনালোকেও কেতিয়াবা ঘৰত খাই চাব। আৰু লগ পাম নেক্সট এটা ভিডিঅ'লৈ। এতিয়া আমি ভাত খাওঁ আৰু Catching a crazy love, moving through me like a wildfire.